নমস্কাৰ প্ৰিয় দৰ্শকসকল, আজি আপোনালোকলৈ লৈ আহিছোঁ গ্ৰাফৰ পৰা কেনেকৈ মাটিশালত ফুল তোলা হয়। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে আপোনালোকে বুজি পাব। ফুলখিনি মই তুলি আনিছোঁ এই কাপোৰযোৰৰ পৰা। ইয়াত যিমানখিনি ডিজাইনৰ ফুল আছে গোটেইখিনি তুলি অনা হৈছে। এই ফুলখিনি তুলিবলৈ আমাক হাৰ্নিছ 67ডাল লাগিব। ফুল তোলাৰ এটা নিয়ম থাকে। ইয়াত নিজ ইচ্ছা অনুযায়ী হাৰ্নিছত ফুল লগাব নোৱাৰি। যিমান প্ৰয়োজন হয় ইমানেই দিব লাগে, কম বেছি হ'ব নোৱাৰে। এই কাপোৰযোৰ মাল্টি কালাৰত বনোৱা আছে। এইমতেও বনাব পাৰি, নতুবা ইচ্ছা হ'লে আপুনি দুটা কালাৰতো বনাব পাৰিব। গ্ৰাফৰ ফুলখিনি চাই হয়তো কিছুমানে বুজি নাপাবও পাৰে, কাৰণ মই ইয়াত 100ৰ 25%হে ফুলখিনি গ্ৰাফত তুলি অনা হৈছে। হাৰ্নিছত মেইন ফুলখিনি তুলিবলৈ আমাক 25%হে প্ৰয়োজন হয়। গ্ৰাফত যিমানখিনি ব্লু আৰু ৰেড কালাৰত ডাৰ্ক কৰা আছে সেইখিনি হৈছে মেইন ফুলখিনি হয়। মাল্টি কালাৰত বা দুটা কালাৰত বনাবলৈ হ'লে ব্লু আৰু ৰেড কালাৰ ডাৰ্ক কৰাখিনি বেলেগ বেলেগকৈ বান্ধিব লাগিব। গোল গোল কৰি ডাৰ্ক কৰাকেইটাক আমি হাৰ্নিছত হিচাপ কৰি উঠাব লাগিব, আৰু গ্ৰাফত যিমানখিনি খালী হৈ আছে সেই খালী হোৱাখিনি হাৰ্নিছতো আমি এৰি দিব লাগিব। টুকুৰা টুকুৰা হৈ থকাবোৰ হৈছে বুটা হয়। বুটাখিনি দুটা লাইনত আছে, এটা চিধা হয় আৰু এটা ওপৰৰ লাইনটো অলপ হেলনীয়াকৈ আছে। এই ধৰণৰ বুটাবোৰ থাকিলে বেছিকৈ ধুনীয়া লাগে লাইনত থকাতকৈ। ইয়াত বুটা আৰু মেইন ঘাইখিনি 50%হে বনোৱা আছে, আৰু যেতিয়া ফুলখিনি বনাব তেতিয়া 50% পোৱাৰ পাছত আকৌ কণ্টিনিউ কৰি তললৈ লৈ আহিব লাগে, তেতিয়া ফুলখিনি সম্পূৰ্ণ হয়। মোৰ ইয়াত মাটিশালৰ হাৰ্নিছ নাই, চ' জাকাৰ্ড মেচিনৰ হাৰ্নিছ ইউজ কৰি ফুল তোলা নিয়মটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই জাকাৰ্ড মেচিনৰ হাৰ্নিছখিনি 120ডাল হয়, কিন্তু আমাক 120ডাল প্ৰয়োজন নহয়, 67ডালহে প্ৰয়োজন হয়। গতিকে আমি 67ডাল হাৰ্নিছতে আমি ফুল বন্ধা নিয়মখিনি দেখুৱাই আছোঁ। ইয়াত প্ৰথম দুডাল ৰাউণ্ড কৰা আছে, গতিকে হাৰ্নিছতো আমি দুডাল উঠাম। আকৌ খালী হৈ আছে 3 ঘৰ, হাৰ্নিছতো আমি 3ডাল এৰি দিম। আকৌ ইয়াত দুটা ৰাউণ্ড কৰা আছে, দুটা আকৌ আমি উঠাম। তাৰ আকৌ দুঘৰ খালী হৈ আছে, হাৰ্নিছতো আমি দুটা এৰি দিম। আকৌ ইয়াত 3টা ৰাউণ্ড কৰা আছে, 3টা আমি হাৰ্নিছত উঠাম। আকৌ ইয়াত যিমান খালী হৈ আছে হিচাপ কৰি আমি হাৰ্নিছতো এৰি দিব লাগিব। ইয়াত 9 ঘৰ খালী হৈ আছে, গতিকে আমি হিচাপ কৰি 9ডাল হাৰ্নিছত এৰি দিম। 1 2 3 4 5 6 7 8 9। তাৰপিছত এইটো এডাল ৰেডটো আমি উলিয়াই ল'লোঁ। আকৌ ইয়াত যিমানখিনি খালী হৈ আছে হিচাপ কৰিব লাগিব। আকৌ ৰেডটো ৰাউণ্ড কৰাখিনি আকৌ আমি বেলেগকৈ উলিয়াই লৈছোঁ। ৰেডটো আমি বেলেগকৈ বান্ধিব লাগে, চ' মই সেইটো ছাইড কৰি বেলেগকৈ ৰাখিছোঁ। যিমানখিনি গ্ৰাফত খালী হৈ থাকে সেইখিনি আমি খালী কৰি ৰাখিব লাগে, আৰু হাৰ্নিছতো আমি সেইখিনি বান্ধিব নালাগে, এৰি দিব লাগে। যিমানখিনি ডাৰ্ক কৰা থাকে সেইটো আমি বান্ধিব লাগে। এতিয়া আমি প্ৰথমে ব্লু ডাৰ্ক কৰাখিনি আগতে বান্ধি ল'ম। উঠোৱাখিনি মই হাতৰ মুঠিত ৰাখিছিলোঁ, যিহেতু এইটো ব্লু কালাৰ হয়। ব্লু কৰাখিনি মই হাতৰ মুঠিত ৰাখি ইয়াক এক্সট্ৰা কৰি এতিয়া বান্ধিছোঁ।
আৰু এইটো এতিয়াৰটো হৈছে মই এইটো হাতৰ মুঠি ৰখা নাই, এইটো মই এক্সট্ৰা কৰি উলিয়াই থৈছিলোঁ। যিহেতু এইটো ৰেড কালাৰ দিব লাগে, ব্লু কালাৰখিনি মই হাতৰ মুঠি ৰাখিছিলোঁ, তাৰপিছত ৰেড কালাৰখিনি এক্সট্ৰা কৰি উলিয়াই থৈছোঁ বান্ধিব সুবিধা অনুযায়ী। এইটো ব্লু আৰু ৰেডটো হয়, এতিয়া সেইটো এযোৰ হ'ল। এতিয়া এই দুটাক এটা মাকুদি মাৰিব পাৰিব আৰু এটাক মাল্টি কালাৰত যদি বনায় তেতিয়া হাতেদি বাচিব লাগিব, নতুবা দুটা কালাৰত বনালে দুইটাকে মাকুদি ভৰাব পাৰিব বেলেগ বেলেগ ৰঙেৰে।